মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অনুশীলনী 12.1 এৰ প্ৰশ্নবিলাক কৰাৰ আগতে প্ৰথমে আমি হিৰণৰ সূত্ৰটো আলোচনা কৰি লওঁ, কিয়নো এই গোটেইকেইটা প্ৰশ্ন সমাধান কৰোঁতে হিৰণৰ সূত্ৰৰ প্ৰয়োজন হ'ব। তো প্ৰথমে আমি হিৰণৰ সূত্ৰটো আলোচনা কৰি লওঁ। চোৱা হিৰণৰ সূত্ৰনো কি? হিৰণৰ সূত্ৰ আমাক কোনো এটা ত্ৰিভুজৰ কালি উলিয়াবলৈ ব্যৱহাৰ কৰা হয়। সে ধৰা এইটো এটা ত্ৰিভুজ এ বি সি, এটা ত্ৰিভুজ, ঠিক আছে। এ বি বাহুৰ দৈৰ্ঘ্য এ, বি সি বাহুৰ দৈৰ্ঘ্য বি, এ সি বাহুৰ দৈৰ্ঘ্য সি, ঠিক আছে। এতিয়া চোৱা, যদি কোনো ত্ৰিভুজৰ বাহু কেইটাৰ যোগ আমাক দিয়া থাকে তেনেহলে সেই ত্ৰিভুজৰ কালি আমি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি উলিয়াব পাৰি। এইটো এ বি সি ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ এ বি আৰু সি, ঠিক আছে। আৰু এটা আমাৰ বস্তু জানিব লাগিব, সেইটো হৈছে এছ, ঠিক আছে। এছ হৈছে কি? অৰ্ধ পৰিসীমা। এছ কি? অৰ্ধ পৰিসীমা। এছ কি? আমাৰ অৰ্ধ পৰিসীমা। কোনো এটা ত্ৰিভুজৰ পৰিসীমা কি হয়? বাহু কেইটাৰ যোগফল। তেনেহলে এইটো ত্ৰিভুজৰ পৰিসীমা কি হ'ব? এ প্লাছ বি প্লাছ সি, এই তিনিটা বাহুৰ যোগফল হ'ব কি? আমাৰ ত্ৰিভুজটোৰ পৰিসীমা। গতিকে অৰ্ধ মানে কি? অৰ্ধ পৰিসীমা মানে কি? পৰিসীমাৰ আধা। যদি আমি পৰিসীমাক 2 ৰে ভাগ কৰোঁ কিন্তু এইটো কি হ'ব? অৰ্ধ পৰিসীমা। আৰু এইটো আমাৰ কি হ'ব? এছৰ মান। এইটো আমাৰ কি হ'ব? এছৰ মান, ঠিক আছে। হিৰণৰ সূত্ৰটো কি হ'ল? এটা এ বি সি ত্ৰিভুজৰ কালি হ'ব হিৰণৰ সূত্ৰ মতে। ত্ৰিভুজৰ কালি হ'ব root over s into s minus a, s minus b, s minus c, ঠিক আছে। এছটো আমাৰ অৰ্ধ পৰিসীমা, এ বি আৰু সি হৈছে কি? ত্ৰিভুজ এটাৰ বাহু কেইটাৰ যোগ, ঠিক আছে। এতিয়া এইটো আমি লিখি লৈছো, এ বি সি হৈছে কি? ত্ৰিভুজৰ বাহুৰ যোগ। এছটো আমাৰ কি? অৰ্ধ পৰিসীমা, এ প্লাছ বি প্লাছ সি বাই 2, ঠিক আছে। এইটো কি কয়? আমাৰ অৰ্ধ পৰিসীমা, ঠিক আছে। অৰ্ধ পৰিসীমা মানে কি? পৰিসীমাৰ আধা হ'ল এইখিনি। এতিয়া চোৱা, তোমালোকে আগত পাইছিলে কোনো এটা ত্ৰিভুজৰ কালি কি লিখিব পাৰো? হাফ ইনটু ভূমি ইনটু উন্নতি, ঠিক আছে। যদি কোনো এটা ত্ৰিভুজৰ আমি ভূমিৰ মান জানো আৰু উন্নতি বা উচ্চতাৰ মান জানো তেন্তে সেইটো ত্ৰিভুজৰ আমি কালি এইটো ফৰ্মুলা ব্যৱহাৰ কৰি উলিয়াব পাৰিম। কিন্তু যদি ত্ৰিভুজটোৰ উন্নতিৰ বা উচ্চতাৰ মান আমাৰ জানা নাথাকে তেনেহলে আমি হিৰণৰ সূত্ৰটো ব্যৱহাৰ কৰি সেইটো ত্ৰিভুজৰ কালি উলিয়াম, ঠিক আছে। এতিয়া আমি অনুশীলনী লৈ গুচি আহিছো। এইটো চোৱা, অনুশীলনী 12.1 এৰ প্ৰথম প্ৰশ্নটো কি কৈছে? আগত বিদ্যালয় আছে বুলি লিখি থকা যান বাহনৰ প্ৰতি সংকেত ফলক এখন সমবাহু ত্ৰিভুজ আকাৰৰ, যাৰ বাহুৰ দিশে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেত ফলকখনৰ কালি উলিওৱা। আকৌ কৈছে যদি ইয়াৰ পৰিসীমা 180 সেন্টিমিটাৰ সংকেত ফলকখনৰ কালি কিমান হ'ব, ঠিক আছে। প্ৰশ্নটো বুজি পাইছে? এতিয়া আমি ইয়াৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। তো 1 নম্বৰ প্ৰশ্নৰ সমাধান কৰিম এতিয়া আমি। প্ৰশ্নটো কি কৈছে?
ধৰা এইখন এখন সংকেত ফলক, ঠিক আছে। আৰু সংকেত ফলকটি কি আমাৰ ত্ৰিভুজ আকৃতিৰ, আৰু এই সংকেত ফলকত কি লিখা আছে, আগত এখন বিদ্যালয় আছে বুলি লিখা আছে, ঠিক আছে। আৰু এই সংকেত ফলকটোৰ কি কৈছে আমাক, সমবাহু ত্ৰিভুজ আকৃতিৰ, মানে প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য কি হ'ব, সমান হ'ব। যদি এইটো বাহু এ হয়, এইটো এ হ'ব, এইটো এ, তিনিটা বাহু কি হ'ব, এ হ'ব। যেহেতু কৈছে কি আমাৰ এটা সমবাহু ত্ৰিভুজ, ঠিক আছে। এতিয়া আমাক কি কৰিব লাগে, এই সংকেত ফলকটোৰ কালি উলিয়াব লাগে, ঠিক আছে। এতিয়া আমি কি কৰিম, হিৰনৰ সূত্ৰ ব্যৱহাৰ কৰি কি কৰিম, ইয়াত কালি উলিয়াম, ঠিক আছে। আমি ইয়াত লিখিম, ইয়াত সমবাহু ত্ৰিভুজৰ প্ৰতিটি বাহুৰ দিশ সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দিশ কি আছে, এ দিয়া আছে, ঠিক আছে। গতিকে আমাৰ কি অৰ্ধ পৰিসীমা কি হ'ব, অৰ্ধ পৰিসীমা বা এছ কি হ'ব, এ প্লাছ এ ডিভাইড বাই কি হ'ব 2, যেহেতু তিনিটা বাহু এ এ এ, গতিকে এ প্লাছ এ বাই 2, ঠিক আছে। গতিকে এছ এর মান কি হ'ব, 3a/2, ঠিক আছে। এতিয়া চোৱা, আমাৰ হিৰনৰ সূত্ৰ মতে ত্ৰিভুজটোৰ কালি কি হ'ব, গতিকে সংকেত ফলকৰ কালি, সংকেত ফলকৰ কালি কি হ'ব, সমান সমান √/s ইনটু s minus a s minus b s minus c, ঠিক আছে। এটা আমাৰ কি হিৰনৰ সূত্ৰ মতে সংকেত ফলকখনৰ কালি হ'ব। যে s এর মান আৰু a b c বহাই দিলে আমি পাই যাম, ঠিক আছে। তো s এর মান কি আছে, 3a/2, মানে s এর ঠাইত কি বহাম, 3a/2, আকৌ s এর ঠাইত কি বহাম, 3a/2 মাইনাস a, ঠিক আছে। s এর ঠাইত কি হ'ব, 3a/2 মাইনাস b, b মানে কি, b মানে a, c মানে কি হ'ব, ইয়াত a হ'ব, a s, ইয়াতে s এর মান 3a/2, c মানে কি হ'ব, a হ'ব, ঠিক আছে। হল, এতিয়া চোৱা 3a/2 থাকিল, হল। এতিয়া চোৱা 3a/2 মাইনাস a, এটা আমাক বিয়োগ কৰিলে কি হ'ব, মই সাইডত কৰি দিছো। এতিয়া চোৱা 3a/2 মাইনাস হৈছে। এতিয়া চোৱা ইয়াৰ তলত একো নাই, মানে কি আছে, 1 আছে, গতিকে আমাৰ ইয়াৰ তলত 2 আছে, ইয়াৰ তলত একো নাই, মানে 1 আছে, গতিকে তলত কি হ'ব, লসাগু 2 হ'ব, হল। আকৌ ইয়াত 3a থাকিব, আকৌ এইটো ইয়াৰ লগত কি হ'ব, পূৰণ হ'ব, 3a মাইনাস 2a সমান সমান কি হ'ব, তলত 2 থাকিল, তিনিটাৰ পৰা দুটাই গ'লে কেইটাই থাকিব, এটাই থাকিব, হৈছে। গতিকে এইখিনি মানে আমি কি পাম, a/2, এইখিনি কি হ'ব, a/2, আকৌ এইখিনি কি হ'ব, a/2, হল। এটা কি আৰু গোটেইকেইটা পূৰণ কৰি দিয়া, 3 থাকিল, হৈছে। a পূৰণ a কি হ'ব, a স্কয়াৰ, আকৌ a পূৰণ a স্কয়াৰ, আর তলত চোৱা কেইটা 2 পূৰণ আছে, এটা দুটা তিনিটা চাৰিটা, 2 যদি আমি পূৰণ কৰোঁ কিমান হয়, 16, ঠিক আছে। আর a 2 3 চাৰিটাই আছে, মানে a টু দি পাৱাৰ কি হ'ব, 4, হৈছে।
এটা চোৱা root over 16 মানে আমি কি লিখিব পারিব 4 পূরণ 4 ঠিক আছে বা এটো কি 4 স্কয়ার এটো root স্কয়ার ক্যান্সেল হবে অকল থাকিব কি 4 16 টা আমি কি লিখিম 4 লিখিম রুটৰ বাহিৰ হৈছে 4 থাকিল আৰু ওপৰত কি root 3 থাকিব হল আৰু চোৱা root over a to the power 4 মানে কি লিখা যায় এটা চোৱা a to the power 4 মানে a স্কয়ার লিখা যায় a স্কয়ার এটো root ক্যান্সেল অকল থাকিব কি a স্কয়ার a to the power 4 মানে আমি কি লিখিম a স্কয়ার হল তেনে আমি সংকেত ফলকটোৰ কালি কি পালো √3/4 * a স্কয়ার এটা আমি লিখিম গতিকে সংকেত ফলকৰ কালি সমান সমান আমি কি পালো √3/4 a স্কয়ার ঠিক আছে হল এইখিনি এটা প্রশ্ন আৰু দ্বিতীয়টো পাঠ হৈছে কি দ্বিতীয়টো পাঠত আমাক কি দিয়া আছে পৰিসীমা দিয়া আছে 180 সেমি দিয়া আছে তোমালোক চাই লবা প্ৰশ্নটো আমাক আৰু দিয়া আছে কি পৰিসীমা দিয়া আছে কিমান 180 সেমি ঠিক আছে আমি ত্ৰিভুজৰ পৰিসীমা কি লিখিব পাৰো তিনিটা বাহুৰ যোগফল আৰু তিনিটা বাহুৰ মানে কি a গতিকে a + a সমান সমান কিমান হ'ব 180 সেমি কেইটাই তিনটা 180 সেমি এরপর আমি এর মান কিমান পাম 180 তলত হ'ব 3 এর মান কিমান হ'ব এটা কাটিলে 6 বা 60 সেমি এর মান আমি কিমান পালো 60 সেমি এটা আমি এটো ফর্মুলাত বহাই দিলে আমি কি পাম সংকেত ফলকখনৰ কালি পাই যাম হৈছে এখানে গতিকে আমি লিখিম সংকেত ফলকখনৰ কালি হ'ব সংকেত ফলকখনৰ কালি সমান সমান √3/4 a স্কয়ার আছিল এর জায়গাত আমি কিমান বহাম 16 বহাম √3/4 to 16 স্কয়ার হ'ব √3/4 16 স্কয়ার মানে কি 6 এর স্কয়ার করলে আমি কি পাম 36 হল আর এটা 0 কি ডাবল হয়ে যাব দুটা হয়ে যাব কিমান পাম আমি 3600 এটা আগে 4 দিয়ে কাটিলে কেইবার যায় 9 বার ঠিক আছে তাহলে কিমান পাম আমি 900 √3 থাকিব এটা কি হবে আমার সেন্টিমিটার স্কয়ার গতিকে আমি সংকেত ফলকখনৰ কালি কিমান পালো 900 √3 সেন্টিমিটার স্কয়ার ঠিক আছে আমি 2 নম্বৰ প্ৰশ্নটো পঢ়িম প্ৰশ্নটো আছে এখন অনুৰণীয় হেতুৰ ত্ৰিভুজ আকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে প্ৰতিখন বেৰৰ দাঁতি কেইটা 122 মিটাৰ 120 মিটাৰ বিজ্ঞাপনৰ পৰা প্ৰতি বছৰ উপাৰ্জন হয় প্ৰতি বর্গ মিটাৰত 5000 টাকা এটা কোম্পানীয়ে ইয়াৰ এখন বেৰ 3 মাহৰ বাবে ভাড়া ললে কোম্পানীয়ে কিমান ভাড়া পৰিশোধ কৰিছে ঠিক আছে এটা আমি ইয়াৰ সমাধান কৰিম প্রশ্নটা সবাই পড়িছে তাই আমি লিখিম 2 নম্বৰ সলিউশন ঠিক আছে এতিয়া আমি লিখিম ধৰা হল ত্রিভুজাকৃতির দাঁতির বেরবর এ
122 মিটার, b সমান সমান 22 মিটার আৰু c সমান সমান 120 মিটার। ঠিক আছে, গতিকে আমাৰ অৰ্ধ পৰিসীমা হ'ব অৰ্ধ পৰিসীমা কি হ'ব f সমান সমান a প্লাস b প্লাস c বাই 2। তে a b আৰু c ৰ মান বহাই দিয়া। a মানে 122, b মানে বা c মানে 120 ডিভাইড বাই 2। একেটা যোগ কৰিলে আমি কিমান পাম 264 ডিভাইড বাই 2 132 কি হ'ব মিটার। ঠিক আছে, তাতে আমি s এর মান কিমান পালো 132 মিটার। ঠিক আছে, আর প্রশ্নটা কি কৈছিল এটা অলপ চাই লোৱা। মানে এনেকৈ এটা পুৰণীয়া হেতুৰ বা ওভাৰ ব্ৰিজৰ এটা কি ভেৰ বা দাঁতি, য'ত আমাৰ দিয়া আছিল কি কি এটা বাহু দিয়া আছিল 122 মিটাৰ 122 মিটাৰ আৰু এটা বাহু দৈৰ্ঘ্য 22 মিটাৰ আৰু এটা বাহু দৈৰ্ঘ্য আমাৰ কি আছিল 120 মিটাৰ। ঠিক আছে, আর এইটা আমি ধরে লিখছি এ বি সি, মানে তিনটা বাহু, এটা ত্রিভুজের তিনটা বাহু। ঠিক আছে, তারপর আমি এস বাহির করিল অর্ধ পরিসীমা। এতিয়া আমার হিরণৰ সূত্ৰৰ মতে কালি উলিয়াব লাগিব। ঠিক আছে, গতিকে হিরণৰ সূত্র মতে ত্রিভুজ আকৃতির বেৰৰ কালি কি হ'ব, গতিকে কি হ'ব ত্রিভুজ আকৃতির দাঁতির বেৰৰ কালি হ'ব ত্রিভুজ আকৃতির দাঁতির বেৰৰ কালি সমান সমান root over s into s minus a s minus b s minus c। ঠিক আছে, এতিয়া আমি কি কৰিম s এর মান a আৰু a b c এর মান ইয়াত বহাই দিলে হৈ যাব। হল s মানে আমি কিমান পালো 132, s মানে কিমান হ'ব 132, a মানে কিমান 122, s মানে 132 আকৌ b মানে কিমান 22, s মানে 132 আকৌ c মানে 120। ঠিক আছে, সমান সমান 132 থাকিল, তো 132 পৰা 122 মাইনাস কৰিলে কি থাকিব 10 থাকিব। ঠিক আছে, আকৌ এটা কি থাকিব 132 পৰা 22 মাইনাস কৰিলে কি থাকিব কিমান থাকিব 110। ঠিক আছে, আৰু এটাৰ পৰা এটা বাদ গলে কিমান থাকিব 12। ঠিক আছে, এতিয়া চোৱা না কি কি পূরণ আছে 132 পূরণ 10 পূরণ 110 পূরণ 12। ঠিক আছে, এতিয়া চোৱা 132 মানে কি লিখা যা 11 পূরণ 12 11 পূরণ 12। ঠিক আছে, 10 মানে 10 থাকিল পূরণ 110 মানে কি লিখা যা 11 পূরণ 10। ঠিক আছে, 12 থাকিল। ঠিক আছে, এতিয়া চোৱা 11 আমার কেটা আছে দুটা, 12 কেটা আছে দুটা, 10 কেটা আছে দুটা। ব্রেকেট রুট ওভারের ভিতৰত প্রত্যেকটি সংখ্যা কি আমার দুটা দুটা কৈ আছে, গতিকে আমি বাহিৰত যদি লিখি এটা কৈ লিখিব পাৰিম দুটা 11 মানে কি 11 স্কয়ার, গতিকে রুটৰ বাহিৰত লিখিলে আমি কি এটা কৈ লিখিব পাৰিম। ঠিক আছে, গতিকে 11 হ'ব, তারপরে 12 পূরণ 10 হল। এতিয়া চোৱা 11 পূরণ 12 কৰিলে আমাৰ কিমান হয় 11 পূরণ 12 কৰিলে আমাৰ কিমান হ'ব 132 আৰু তাৰ লগত যদি 10 পূরণ কৰা কিমান হ'ব আমাৰ 1320। গতিকে আমি কালি কিমান পালো 1320 মিটাৰ স্কয়াৰ হৈছে। এইখিনি
গতিকে আমি কি পালো ত্ৰিভুজ আকৃতিৰ দাঁতিৰ বেৰখনৰ কালি কিমান পালো 1320 মিটাৰ স্কয়াৰ ঠিক আছে এতিয়া আমাক প্ৰশ্নত কৈছে কি প্ৰতি বৰ্গ মিটাৰত বিজ্ঞাপনৰ বাবে উপাৰ্জন কৰা কিমান 5000 টাকা মানে ধৰা এটো 1 বর্গ মিটার এর পর কিমান ইনকাম হয় আমার 5000 টাকা প্রতি বছরে ঠিক আছে প্রতি বছরে 1 বর্গ মিটার পর উপার্জন হয় কিমান 5000 টাকা আর আমার লাগে কি প্রতি বর্গ মিটার কিমান উপার্জন হয় 5000 টাকা যদি একটা কোম্পানি সো এখানে আমার কি আছিল যেনেক আছিল 122 120 ঠিক আছে এইখিনির কালি মান কিমান পালো 1320 মিটার স্কয়ার ঠিক আছে কইছে এইটা কোম্পানি যদি গোটেইখিনি জায়গা যদি ভাড়া ল বিজ্ঞাপনৰ ভাবে তো 3 মাহৰ কাৰণে এইখিনি ভাড়া কিমান পৰিশোধ কৰিব লাগিব এটা আমাক নিৰ্ণয় কৰিব লাগিব যেটো আমাক দি আছে 1 বর্গ মিটাৰৰ ভাড়া কিমান 5000 টাকা প্রতি বছরে মানে 12 মাহত ভাড়া 5000 টাকা এরপর আমি 1 মাহৰ ভাড়া পাম ঠিক আছে হয় নাই গতিকে আমি লিখিম কি এতিয়া বিজ্ঞাপনৰ পৰা প্রতি বছরে উপার্জন প্রতি বর্গ মিটারত কিমান আমার দিয়ে আছে 5000 টাকা ঠিক আছে প্রতি বর্গ মিটারত 5000 টাকা গতিকে 3 মাহত উপার্জন কি হবে প্রতি বর্গ মিটারত ঠিক আছে তো প্রতি বছরে 5000 টাকা যদি হয় তাহলে 1 মাহত কিমান হবে যদি 1 বছরত 12 মাহ কিমান মাহ যেহেতু 1 বছরত কিমান থাকে 12 মাহ থাকে ঠিক আছে হয় গতিকে আমার কি হবে 1 বছরত কিমান মাহ থাকে 12 মাহ থাকে আর 1 বছরের ভাড়া যদি 5000 হয় 1 বছরের ভাড়া যদি 5000 হয় তাহলে 1 মাহর ভাড়া কি হবে আমার 5000 বাই 12 5000 কাম কি করিম 12 দিয়ে ডিভাইড করিম এটা আমার কি হবে 1 মাহর ভাড়া যদি 3 মাহর ভাড়া কি হবে এর লগত 3 ইনটু কৰিলে কি আমি 3 মাহর ভাড়া পাম ঠিক আছে গতিকে আমি লিখিম কি বিজ্ঞাপনৰ পৰা 3 মাহত উপার্জন হয় প্রতি বর্গ মিটারত কিমান হবে 5000 ডিভাইড বাই 12 ইনটু 3 এটো কি হবে টাকা এটা আমাক কাটাকাটি কৰিলে কিমান বাৰ যাব এটো কাটিলে কি বাৰ যায় 4 বাৰ ঠিক আছে আর 5000 4 দিয়ে ভাগ করলে কি বার যায় 1250 টাকা এই 3 মাহত আমি কিমান উপার্জন পাও 1250 টাকা ঠিক আছে এতিয়া চোৱা এটা আমার কি আছিল 1 বর্গ মিটারের ভাড়া পালো কি আমি 3 মাহত 1250 টাকা গতিকে 1320 বর্গ মিটারের ভাড়া কিমান হবে এটো লগত কি হবে এটো কালি কি হবে আমার পূরণ হবে গতিকে আমি কি লিখিম বিজ্ঞাপনৰ পৰা 3 মাহত 1320 বর্গ মিটারত উপার্জন হয় বর্গ মিটারত উপার্জন হয়
সমান সমান আমাৰ কি হ'ব চোৱা 1 বৰ্গ মিটাৰত ইমান উপাৰ্জন হয় গতিকে ইমান বৰ্গ মিটাৰত কিমান উপাৰ্জন হ'ব এইটো পূৰণ এইটো হ'ব ঠিক আছে 1250 * 1320 আকল কৈ দিছো 1 বৰ্গ মিটাৰত যদি ইমানখিনি উপাৰ্জন হয় গতিকে 1320 বৰ্গ মিটাৰত কিমান হ'ব এটোৰ লগত 1320 কি হ'ব পূৰণ হ'ব ঠিক আছে এইকেইটা যদি আমি পূৰণ কৰো কিমান পাম 165 1 2 3 4টা 0 ঠিক আছে তাহলে কিমান হল 110,000 1 লাখ 1 লাখ 110,000 লাখ নিযুত 16,50,000 ঠিক আছে গতিকে কি কোম্পানীটো কি ইমানখিনি টাকা কি আমাক ভাড়া পৰিশোধ কৰিব লাগিব গতিকে কোম্পানীটো কি ইমানখিনি ভাড়া কি পৰিশোধ কৰিব লাগিব যদি কোম্পানীটো যেহেতু ভাড়া লৈছে গতিকে ইমানখিনি ভাড়া কি পৰিশোধ কৰিব লাগিব 3 মাহ গতিকে আমি কি লিখিম গতিকে কোম্পানী টয়া 165 480 টাকা ভাড়া পৰিশোধ কৰিব লাগিব পৰিশোধ কৰিছিল কৰিব লাগিব ঠিক আছে এটা আমাৰ কি টাকা হল এইখিনি আমাৰ কি 2 নম্বৰ প্ৰশ্ন সমাধান ঠিক আছে এইখিনি মই আকৌ অলপ কৈ দিছো যে এতিয়া চোৱা যেহেতু এইখিনি কালি আমি কিমান পাইছিলো ত্ৰিভুজ আকৃতিৰ কালিখিনি 1320 বৰ্গ মিটাৰ ঠিক আছে আৰু আমাক কৈছিল কি 1 মিটাৰ স্কয়াৰ বা 1 বৰ্গ মিটাৰ কালিৰ উপাৰ্জন কিমান হয় 1 বছৰত 5000 টাকা 1 বছৰত উপাৰ্জন হয় আমাৰ 5000 টাকা 1 বছৰত যদি 5000 টাকা উপাৰ্জন হয় তেনেহলে আমাৰ 1 মাহত কিমান উপাৰ্জন হ'ব 1 বছৰত আমাৰ কিমান উপাৰ্জন হয় 5000 টাকা ঠিক আছে আৰু 1 বছৰ মানে কি 1 বছৰত 5000 উপাৰ্জন হয় মানে কি 12 মাহত কিমান 5000 টাকা উপাৰ্জন হ'ব আৰু ইয়াৰ পৰা আমি কি 1 মাহৰ পাম কিমান 5000/12 12 মাহত 5000 টাকা উপাৰ্জন হলে 1 মাহত কিমান হ'ব 5000/12 ঠিক আছে খিনি আমি পালো আৰু যেহেতু কি আমাক 3 মাহৰ কাৰণে কিমান হ'ব তো 1 মাহৰ কাৰণে যদি ইমান হয় তেনে 3 মাহৰ কাৰণে কিমান হ'ব এটোৰ লগত কি হ'ব আমাৰ 3 ৰে পূৰণ হ'ব ঠিক আছে খিনি বুজি পাইছে তো সো এইখিনি আমি লিখিছো বিজ্ঞানৰ পৰা প্ৰতি বছৰ উপাৰ্জন প্ৰতি বৰ্গ মিটাৰ 5000 টাকা গতিকে 3 মাহত উপাৰ্জন হয় প্ৰতি বৰ্গ মিটাৰত ইমান টাকা পালো গতিকে বিজ্ঞাপনৰ পৰা 3 মাহত 3200 বৰ্গ মিটাৰ উপাৰ্জন হয় মানে 1 বৰ্গ মিটাৰ যদি ইমান উপাৰ্জন হয় গোটেইখিনিত উপাৰ্জন কিমান হ'ব 1 বৰ্গ মিটাৰটো উপাৰ্জন পূৰণ গোটেইখিনিৰ খালি ঠিক আছে এটা আমি পূৰণ কৰি কিমান হলো ইমান টাকা গতিকে কোম্পানীটো কি ইমান টাকা পৰিশোধ কৰিব লাগিব ঠিক আছে বুজি পাইছে সো এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোৰ সমাধান উলিয়াম প্ৰশ্নটো আছে এখন উদ্যানত এখন চুচুৰা হেতু আছে ইয়াৰ জাতিৰ বেৰ এখনত উদ্যানখন হেউজ আৰু নিকা কৰি ৰাখা এই বাৰ্তাটোৰ সৈতে ৰং বলাই ৰঙীন কৰি থোৱা আছে যদি বেৰখনৰ দাঁতিকেইটা 15 মিটাৰ 11 মিটাৰ আৰু 6 মিটাৰ তেন্তে ৰঙীন কৰি ৰাখা ঠাইখনত কালি উলিয়াব লাগে এইখন আমাৰ এখন কে দি আছে চুচুৰা হেতু বাগিচাৰ ঠাই তোমালোকে নিশ্চয় চাইছা এফালৰ পৰা উঠি আৰু এফালৰ কি স্লাইড কৰি নামি যা সৰু লৰা ছোৱালীবিলাক ঠিক আছে আৰু এই চুচুৰা হেতুৰ এইটো বেৰ আমাক কি ৰঙীন কৰা আছে আৰু ইয়াত কি লিখা আছে উদ্যানখন হেউজ আৰু নিকা কৰি ৰাখা ঠিক আছে আমাক এই ৰঙীন কৰি থকা বেৰখনৰ কালি উলিয়াব লাগে ঠিক আছে যেহেতু এটা আমাৰ এটা ত্ৰিভুজ আকৃতিৰ বেৰ আৰু ইয়াত তিনিটা দাঁতিৰ মান দিয়া আছে 11 মিটাৰ 6 মিটাৰ আৰু 15 মিটাৰ গতিকে আমি কি হিৰণ সূত্ৰ ব্যৱহাৰ কৰি এইখিনি কালি উলিয়াব পাৰিম গতিকে আমি ধৰা এইটো কি আমাৰ ত্ৰিভুজ আকৃতিৰ বেৰখন এইটো বাহু 6 মিটাৰ এইটো বাহু 11 মিটাৰ এইটো বাহু 15 মিটাৰ ঠিক আছে গতিকে আমি কি লিখিব পাৰো ইয়াত এ আছে আমাৰ 11 মিটাৰ
বি আছে 6 মিটাৰ সি আছে 15 মিটাৰ ঠিক আছে গতিকে আমাৰ s ৰ মান কি সমান হ'ব s ৰ মান a plus b plus c by 2 তে a b আৰু c ৰ মান বহাই দিয়া a মানে 11 b মানে 15 c মানে সৰি b মানে হ'ব আমাৰ 6 আৰু c মানে কিমান 50 ডিভাইড বাই 2 ঠিক আছে 2 থাকিল এতিয়া এইকেইটা যোগ কৰা কিমান হয় 7 7 5 12 কিমান হ'ব আমাৰ 32 ঠিক আছে গতিকে আমি কিমান পাম 16 x ৰ মান কিমান পাম 16 মিটাৰ ঠিক আছে এতিয়া আমি s ৰ মান পালো এতিয়া গতিকে হিৰোনৰ সূত্ৰ মতে এইখিনি কালি লিখিম আমি গতিকে কি হ'ব ৰঙীন কৰি ৰখা ঠাইখিনিৰ কালি কি হ'ব আমাৰ ৰুট অভাৰ s into s minus a s minus b into s minus c s এর মান কিমান পালাম 16 বহাই দিবা s এর মান 16 এর মান আমার কিমান আছিল এর মান আছে আমার 11 b 6 c 15 ঠিক আছে এর মান আমার কিমান এর মান 11 তারপর s মানে 16 b মানে 6 s মানে 16 আর c মানে 15 ঠিক আছে এখানে বহাই দিলে এটা সোয়া 16 থাকিল 16 এর পৰা 11 গলে কিমান থাকে আমাৰ 5 16 এর পৰা 6 গলে আমাৰ কিমান থাকে 10 16 এর পৰা 15 গলে আমাৰ কিমান থাকে 1 ঠিক আছে এটা সোয়া গোটেই কেইটা আমি ৰুটৰ ভিতৰত দি আছে সব 4 টা আমি কেনেকৈ লিখিব পাৰো সৰি 16 টা আমি কেনেকৈ লিখিব পাৰো 4 into 4 ঠিক আছে 5 থাকিল 10 টো কি লিখিব পাৰো 2 into 5 ঠিক আছে 1 1 থাকিল এইসা 4 টা আমাৰ কি দুটা আছে 5 ও দুটা আছে যদি ৰুটৰ ভিতৰত দুটা কৈ থাকে আমি ৰুটৰ বাহিৰত এটা কৈ লিখিব পাৰো যদি 4 এটা বাহিৰত হ'ব আৰু 5 এটা বাহিৰত হ'ব ঠিক আছে আৰু আমাৰ ৰুটৰ ভিতৰত কি থাকিল অকল 2 থাকিল আৰু কি থাকিল 1 থাকিল ঠিক আছে তেৰা 4 5 20 ৰুট ওভাৰ কি থাকিল 2 থাকিল ঠিক আছে গতিকে আমি এইখিনি পালোগে কালি পালো এটা আমাৰ মিটাৰ আছিল গতিকে এটা কি হ'ব মিটাৰ স্কয়াৰ এইটো কি আমাৰ এনসার ঠিক আছে আশা করি বুঝি পাইছা সকলে ধন্যবাদ।